গুড মৰ্ণিং সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া মানে ইয়াত বাজিছে 6:30, কিন্তু এতিয়া পোহৰ হৈছেহে। মানে উঠিলোঁ অথনিয়ে, কিন্তু ইয়াত এনেকুৱা আন্ধাৰ হৈ থাকে নহয়, ওপৰলৈ আহিবলৈ অকণ ভয় লাগে যে এই পোহৰটো হওঁতে অকণ ওপৰলৈ আহিছোঁ আৰু লগতে অকণ সুযোগ আহিলোঁ। সেয়াই আৰু দিনটোলৈ আজি কিনো কৰিব পাৰোঁ তাকে বোলো দেখাওঁ। ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু এয়া হৈছে ৰাতিপুৱাৰ পৰিৱেশ। ইয়াত চৰাই চিৰিকটি, গাড়ী মাত ৰাতিপুৱা এইখিনিয়ে শুনা পোৱা যায়। খুবেই ধুনীয়া লাগে। আৰু অকণমান পাছত এই গছজোপাত যে গোটেই চৰাইবিলাক ইয়ালৈ আহিব। আহিলে একদম মানে এনেকুৱা চিঞৰ বাখৰ মাতি থাকে, দেখি ভাল লাগে, বহুত বেছি ভাল লাগে। ধুনীয়া ঠাণ্ডা বতাহ দি আছে, খুব ভাল লাগে এই সময়কণ। কাৰণ যিহেতু আৰু অকণমান পাছত গৰম দিব, বহুত বেছি ৰ'দ দিব, এই সময়কণে বহুত বেছি ধুনীয়া লাগে। আৰু লগতে সেইফালে আছে এয়াৰপৰ্টটো, এইফালে প্লেন অহা যোৱা কৰিয়ে থাকে। এখন আহিব চাগে দেই এতিয়া। এইখনতে আছে এয়াৰপৰ্ট, আহিছে নহয়, এখন আহিব। মানে নন ষ্টপ অহা যোৱা কৰি থাকে প্লেনবিলাক। আৰু এতিয়া বাজিছে ৰাতি 8:30। ছোৱালী আৰু মই লগতে বাপেক যাব ওলাইছোঁ এটা বাৰ্থডে পাৰ্টিলৈ। আমাৰ একেলগৰে এজনীৰ মানে বাৰ্থডে, কলিকতাৰ হয় তেওঁলোক। তালৈ যাব ওলাইছোঁ আৰু দুয়োজনী ৰেডি হ'লোঁ। এইফালে পাই গ'লোহি আমি বাৰ্থডে পাৰ্টিৰ ঘৰত। আৰু আহিয়ে কুঁহিয়ে মানে খুৰাকৰ কোচত, তাৰমানে আমাৰ একেলগৰে, তাই খুৰা বুলি মাতে। হেপী বাৰ্থডে টু ইউ। আৰু এতিয়া ভাত খোৱা পৰ্ব চলিছে আৰু চবকে দিছে ভাত। ইয়াতে কিছুমানে মাংস খোৱা মানুহো আছে আৰু কিছুমানে পনীৰ খোৱা, চবখিনি মিক্স ধুনীয়াকৈ বনাইছে বাৰু তাই নিজে। তাৰপাছত আমিও এয়া খাই মেলি ল'লোঁ। আৰু আহোঁতে ঘৰ পাওঁতে 12টা বাজিলে খাই মেলি আজৰি হোৱালে। আৰু লগতে আজি এতিয়া পৰিল 4 তাৰিখ, যিহেতু মানুহজনৰো জন্মদিন আজি, গতিকে ভাবিছোঁ অকণমান পেষ্ট্ৰি মই আনি পেলাই থৈ দিছিলোঁ, সেয়াকে কাটি পেলাই নিয়মটো কৰোঁ বুলি। আৰু লগতে এটা সৰু ছাৰপ্ৰাইজো দিয়া হ'ব, সেই বুলিয়ে মই ধুনীয়াকৈ গোটেইখিনি যা যোগাৰ কৰি মেলি লৈছোঁ। আৰু মানুহজনো বহুত বেছি সুখী হৈছে, ভবাই নাছিল। হেপী বাৰ্থডে দিয়াৰ প্ৰতি চাকি নুমাব নাপায়। হেপী বাৰ্থডে টু ইউ। চাকি নুমাব নাপায়, নুনুমাবা নাপায় আকৌ চাকি নুমাব। হেপী বাৰ্থডে টু ইউ। পাপাক অকণ খুৱাই দিয়া আকৌ। এতিয়া ৰাতি 12টা বজাত আমি উইচ কৰিলোঁ। তুমি তালি কিয় নবজালা? ফৰ ইউ। চোৱা, খুলি চোৱা, পেহেনকে দেখো, খোলকে দেখো। বেয়া লাগিলেও ভাল বুলি ক'বা। দেখি আছা কি আনিলা এইটো? ইমান টকা কিয় খৰচ কৰিলা সেইটো তই প্ৰথমে। এইটো বাৰু ঠিকে আছে বাৰু, গেঞ্জিটো বাৰু এইটোৱে দিব লাগিছিল কমচে কম। এইটো ঠিকে আছে, এইটোহে এনেই মিছা টকা। কিয়টো বেয়া লাগিছে নেকি? বেয়া লগা সঁচা কথা কোৱা, দেখাই বিচনা নেপেলা। এইটো দেখিয়ে বেয়া লাগিছে মোৰ এতিয়া। পিন্ধি পেলাই চোৱাচোন আকৌ। যিহেতু আজি মানুহজনৰ জন্মদিন আৰু তেওঁৰ উপলক্ষে মানে অকণমান সৰু পাৰ্টি এটা আয়োজন কৰিছোঁ ৰাতিলৈ। আৰু এতিয়া হৈছে ৰাতিপুৱা, আৰু মই মানে ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু গোটেই দিনটো কাম বনবিলাক কৰি মেলি আজৰি হওঁ, লগতে কি বনাওঁ তাকো বোলে এপাক দেখাম। আৰু বহুত কিবাকিবি বনাম বুলি ভাবিছোঁ, আৰু তাকে চাই থাকিব ভিডিঅ'টো। সকলোখিনি ৰান্ধি বাঢ়ি হ'ল, এতিয়া অকণমান বহিছোঁ আৰু কি ৰান্ধিছোঁ তাকে বোলে আপোনালোকক দেখাওঁ বলক। এয়া বনাইছোঁ চিকেন, আৰু এইফালে আছে এয়া পুৰি, মই কেইখনমান বনাই থৈছোঁ আৰু বাকী বনাবলৈ আছে বাৰু। এইফালে এয়া বনাইছোঁ ক্ষীৰ, এয়াও ক্ষীৰে হয়, এইখিনিও চিকেনে। তাৰপিছত ইয়াত আছে অকণমান দাইল, আৰু অকণমান মগু দাইল বনাইছোঁ।
এয়া হৈছে মগু দাইল, আৰু ইফালে এয়া হৈছে পোলাও, সেইফালেও মাংস পনীৰ আছে, সিফালে অকণমান পনীৰ আছে, এয়াও পোলাওৱে। সেয়া আৰু আজি এইখিনি তেনেকৈয়ে বনালোঁ। এইখিনি হৈছে পনীৰ, মাংস নোখোৱা দুজনমান আছে তেওঁলোকৰ কাৰণে বনাইছোঁ। বনাই একদম গোটেইখিনি চাফ চিকুণ কৰি মেলি লৈ পেলাই এতিয়া গা পা ধুই আহিলোঁগৈ। এইফালে এয়া অকণমান ডেক'ৰেশ্যন কৰিছোঁ আৰু ইমানো ভালকৈ কৰা নাই, অকণমান চিম্পুলকৈ, যিহেতু ইমান ভাল নাপায় এইবিলাক। ইফালে আমাৰ বাইদেউ এয়া অকণ ৰেডি হৈছে আৰু ফ্ৰক পিন্ধি, তো উৎপাত লাগি আছে তাই ফ্ৰক পিন্ধিবলৈ। আৰু ইফালে মই ধুনীয়াকৈ সাজি কাচি ওলাই ল'লোঁ, যিহেতু মানুহখিনি পাবহি হৈছেহি। আৰু আজি পিন্ধিছোঁ শাৰী। কেক কাটি হৈ গ'ল। এতিয়া ভাত দিছোঁ। প্ৰথমতে জেণ্টছ পাৰ্টিটোকে বহাই দিছোঁ ভাত খাবলৈ। এওঁলোকে যেনিবা কেইজনমানে মোক অকণ সহায় কৰিলে, লগতে আমাৰ কেইজনীমানেও সহায় কৰিলে মোক। আৰু এতিয়া এয়া আমি লেডিজ পাৰ্টিটোক বহাই দিছোঁ। আৰু যিহেতু দেৰি হৈ আহিছে অকণমান, মই আৰু মোৰ মানুহজনে বাৰু অকণ পিছতে বহিম। এওঁলোককে খুৱাই বুৱাই পঠিয়াই দিওঁ। আজিলৈ ইমানেই, বাই।